channel Krishna Pandit videos. সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ মাৰিছো বুলি বেকগ্ৰাউণ্ড মাত আহে নহয় সকলোৰে ভাল চাগে নিশ্চয় আজি মই আপোনালোকৰ আগত এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ মই কৃষ্ণ আৰু আজিৰ ভিডিঅ'টোত আছে গছ গছনি দেখুৱাম আপোনালোকক মই জোৰ দবা বুটলি অনা চুৰ কৰি অনা জোৰ দবা লোকৰ জেওৰা চেওৰা এইবোৰ পাৰ কৰি লৈ অনা আপোনালোকৰ আগত এটা ভিডিঅ'টো চাই থাকক আৰু গছ গছনিবোৰ সকলোবোৰ দেখুৱাম চাই থাকক বহুত দিন ধৰি ভিডিঅ' বনাব পৰাই নাই দেখিছে মোৰ মানে কেমেৰা ষ্টিকডাল বৰ বেয়া মাক লগাই দিছোঁ তেওঁকে হাউলি বাউলি ফুৰিছে সকলোৱে চাগে ভালেই বৰ্তমান একো ভাল ভিডিঅ' বনাবলৈ নাই মই ভাবিছোঁ চুৰ কৰি অনা ফুলনি বাগিচাখন আপোনালোকৰ আগত দেখুৱাওঁ মই বহুত জেগাৰ পৰা কালেকশ্যন কৰি ফুল গোটাইছোঁ ফুল নহয় ফুল নুফুলে আগতে এনেই নৰ্মেল আৰু কাৰণ ফুল যে ছিজনেল ফ্লাৱাৰ থাকে ন বেছিকৈ ছিজনেল থাকে আকৌ এইটো হেৰি হৈ গ'লে মৰি যায় সেইকাৰণে সেইবোৰ ফাটকে মই দেখোঁ আপোনালোকৰ আগত কি আছে চাই থাকক এইজোপা ফুল গাই থকা ৰেড কালাৰ গছে খালি ফুলৰ নাম নাজানো আৰু এইজোপা হৈছে মানি প্লেণ্ট পইচাৰ গছ বুলি কয় সকলোৱে ইয়াৰ আছে কেইজোপামান হা এইজোপা মই অসমীয়া নামটো জানো এইজোপা আকৌ মই আকৌ দেৰগাঁৱৰ পৰা উঠাই দিছোঁ ৰাস্তাৰ কাষত আছিলে দেই কালেকশ্যন আৰু এইজোপাটো মানি প্লেণ্ট এইজোপা মানুহৰ ঘৰৰ পৰা চুৰ কৰা হয় বুলি কয় চুৰ কৰি কাম সেইকাৰণে ঠিক সেইটোৱে চুৰ কৰি অনা হৈছে আৰু এইজোপা মোক বাৰু কোনোবা দিছিলে গিফ্ট তাৰপিছত এইজোপা মই এখন ৰাস্তাৰ কাষৰ পৰা আনিছোঁ যোৰহাটৰ দেই এইজোপা ৰাস্তাৰ কাষতে মাৰি দিলোঁ ইণ্টাৰেষ্টিং স্নেক প্লেণ্ট এগাল আছে দেই এই সকলোবোৰ আকৌ স্নেক প্লেণ্ট মই হেৰি মৌবন্ধা গৈছিলোঁ মৌবন্ধাৰ পৰা চব মাৰা হৈছে এইজোপা জবা ফুলৰ এনেই অকণমান ডাল টানি লৈছিলোঁ এইটো উঠিছে বাৰু দেই এইজোপাও মই তেনেকৈ মাৰি অনা হয় উঠাই দিছোঁ খালী জেগাটোৰ নাম নকওঁ যদি গম পাই আহিম যদি মালিকে মাৰে কি হ'ব ইয়ে দেখো বহুত সুন্দৰ কচু শাক কৈছোঁ মন গ'লে কাম কচু শাক আৰু আছে দেই তিনিদিন খালি হেৰি চব হোৱাইট ৰেড কেনেকৈ কি ধুনীয়াকৈ মানে ফুটাকৈ আছে মজা লাগিছে খালি এটা পাত দুটা ডাল আনিছোঁ নহয় উঠিছে এতিয়া সৰু সৰুকৈ এইযোৰ মই গোলাঘাটৰ পৰা মাৰিছোঁ মানুহৰ ঘৰৰ পৰা নহয় আকৌ ৰাস্তা কাষৰ পৰা এইবোৰতো চিনি পায়ে এইজোপা নাম নাজানো আৰু খালি আগতে কয় কি এইজোপা গছ য'ত ত'ত গজিকে থাকে এতিয়া ইয়াৰ ভেলু ইমান বাঢ়ি গৈছে মানুহে ইয়াৰ ঘৰত ৰুব লৈছে আৰু এজোপা ইয়াৰো বহুত আছে বাৰু দেখুৱাম ইয়ে দেখো ইয়ে ৰজনীগন্ধা বুলি কয় তো মানে হেৰি কৰি দিছোঁ বস্তু ভালি টাইম ন বচাই থোৱা আছে এয়া মোক এয়া গিফ্ট দিছিলে মই বা এগৰাকীয়ে এইজোপাটো চবৰে ঘৰতে থাকে চাগে দেই এইজোপা অকণমান দিলে গৈছে দালটো আৰু এইবোৰ যে বহুত ভাল লাগে হেংগিং কৰিবলৈ কাৰণে ভাল এয়া হেংগিং কৰি থোৱা আছে ইয়াৰ ঘৰৰ ভিতৰতো আছে বাৰু ভাল লাগে নাম নাজানো ক'ব নোৱাৰিম এইজোপা মানি প্লেণ্ট চক উঠিছে পইচাৰ গছ সকলোৱে ভাল পায় সেইকাৰণে লোৱা হৈছে ভিতৰতো আছে দেখোন আৰু ইণ্টাৰেষ্টিং চব ইয়ে কচু আমি কচু কিনিবই দৰকাৰ নাই বিভিন্ন ধৰণৰ কচু শাক আছে ইয়াৰ পৰা চিনি পাতে তাতে খাই দিলেই হৈ যায় আৰু এয়া দেখুৱাইছিলোঁ যে অথনি এনেকুৱা আৰু আছে ইয়াতো চবেই চিনি পায় ইয়ালৰবিলাক বুজিছে আৰু চিনিব পৰা অলপ দিনৰ পিছত হ'ব এয়া স্নেক প্লেণ্ট আৰু আছে কচু শাক আৰু আছে বাৰু দেই ইয়ে দেখো কি কয় এইটো মান ধুনীয়া চাটনি কৰি খাই দাইলো দিব পাৰে কিবা ধৰণৰ আৰু এজোপাহে গৈছে এয়া চব ঘৰৰ ভিতৰত ৰাখিছোঁ ষ্টাইলৰ তিনি টেবুলৰ এইজোপা আৰু এইবোৰতো ঘাঁহ বুলি ক'ব পাৰি ন খালি ইয়াৰ ডিজাইনটো ভাল কাৰণে ৰাখি ভাল লাগে আৰু দেখুৱাইছোঁ এয়া ঘৰৰ ভিতৰত সেইজোপাই জংঘলী গছ ইয়ে বগা মানি প্লেণ্ট বগা পইচাৰ গছ এইজোপা ঘৰৰ ভিতৰত ৰোৱা হৈছে দেই ইয়াক ইমান বেছিকৈ প্ৰতিপালন কৰা নাই খালি নাৰিকলৰ এইবোৰ দি থোৱা আছে কাষতে তৰমুজৰ গুটি পেলাই থৈছিলে গছ গজালিমান ওলাইছে এয়া চব মোৰ বেম্বো প্লেণ্ট এইজোপা এইজোপা এইটো কিবাটো কি ধুনীয়াকৈ হৈছে চুলিতকৈও সোনকালে বাঢ়ে মিউজিক বাজি গৈছে এইটো এটা এইবোৰ কালাৰৰ বক্স হয় কালাৰ কৰি তাত ভাই থোৱা আছে ভালো লাগে ইয়াত কিমান গান কৰিছে কিবা এইখিনি এনেকুৱা লাগিলে আপোনালোকে সকলোৱে মোক জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যোনসকলে নাই কৰা যদি আৰু বেয়া নাপাব য'ৰ জংঘলী গছ আছে খালি গছবোৰৰ নাম নাজানো যদি আপোনালোকে জানে মোক জনাব আপোনালোকে মোৰ ফালৰ পৰা গুড নাইট বাই চি ইউ